পৰীক্ষালৈ আৰু বেছি দিন নাই। পঢ়িব লাগিছিল। পঢ়ি আছো অৱশ্যে। জুম্পিকে এটা ফোন এটা কৰোঁ। তাই বা পঢ়িছেনে পঢ়া নাই। হেল্ল' জুম্পি, কি কৰি আছা? পঢ়িছানে? ঠিকে আছে দে। পঢ়িবতো লাগিবই, এক্সামটো আহি পালেই। ময়ো পঢ়িমহে আৰু। মোৰ একো পঢ়াই হোৱা নাই। পঢ়িম আৰু লাহেকে ভাবিছোঁ। দে হ'ব দে পঢ়। ঐ তই এনি টাইম যে মোবাইলটো তোৰ বোলে এক্সাম আহিছে হা? পঢ়া শুনাৰ লেঠা নাই, কেৱল মোবাইলটো। ৰিম্পিক ফোন কৰোঁ, জুম্পিক ফোন কৰোঁ, কেৱল ফোনে কৰি থাক যে। এমা তই মুঠতে মোক কেৱল ফোনটো টিপাহে দেখা পাৱ। তই কেৱল মোবাইলটোৰ কথাহে কৈ থাক যে, পঢ়াৰ সময়খিনিত দেখা নাপাৱ। আৰু এতিয়া মোবাইলটো বুলি কৈ গালিটো দিবি। তই কেৱল মোৰ গালিটোহে শুনা, মৰমখিনি তই দেখাই নাপাৱ। পঢ়া শুনাৰতো তোৰ লেঠাই নাই, পৰীক্ষাত মাৰ্কছ পাবি সেই। আৰু এইবাৰ যদি তই পৰীক্ষা বেয়া কৰ, মাৰ্কছ যদি কমকৈ পাৱ, তোৰ বিয়া একদম পাক্কি। হ'ল আৰু আৰম্ভ। কেৱল বিয়াৰ ভয়টো দেখাব, কেৱল মোক বিয়াহে দিয়ে। হৈছে আৰু এই যে এক্সামটো যে কোনে বনাইছিল, মানুহজনক লগ পালে একদম দিলো হয়। Hi guys, if you like our videos, please like, share, comment and do subscribe our channel.